নমস্কাৰ বন্ধু বান্ধৱীসকল, অতি হৃদয় বিদাৰক দুখ লগা কথা বেহেৰবাৰী আউটপোষ্টৰ অভিনেতা ফেল' বসুমতাৰী, যি আমাক হহুৱাইছিল, হাস্যৰসৰ মধুৰ হাস্যৰস কৰি তেওঁ আমাক যি মনটো আনন্দিত কৰিছিল। যেতিয়া আমি বহুত দুখত থাকোঁ, তেনেকুৱা সময়ত বেহেৰবাৰী আউটপোষ্টখন চাই আমি অলপ হাঁহিব পাৰোঁ। সেই হাঁহিয়ে যি আমাক হাঁহি বিৰিঙাইছিল, এই অভিনয় জগতৰ পৰা আমি চিনি পোৱা ফেল' বসুমতাৰী আৰু আমাৰ মাজত নাহে। তেওঁৰ আত্মাৰ সদ্গতি অৰ্থে আমি প্ৰাৰ্থনা জনালোঁ আৰু তেওঁ য'তেই থাকে তাতেই যেন সুখে থাকক। তেওঁ 54 বছৰ বয়সত মৃত্যু ঘটে আৰু তেওঁৰ যকৃত ৰোগত আক্ৰান্ত আছিল আৰু তেওঁ বহুত দিনৰ পৰা যকৃতত আক্ৰান্ত হৈ আছিল। ধন্যবাদ। বহুত দুখৰ কথা, গতিকে আৰু বেছি নকওঁ, ইমানতে সামৰিছোঁ।